में आप सबको एक स्वागत करते हैं। और आज हम लोग जाने वाले हैं बंगाईगांव और फिलहाल संजीव दा आने वाले हैं। सो मैं मानिकपुर हमारे तेलुगु में जा रहा हूँ। उसके बाद संजीव दा के बाइक के पीछे उठकर आराम से उधर जाएंगे बंगाईगांव। सो अभी यहाँ से वीडियो को स्टार्ट करते हैं, तो चले सकते हैं, अभी जाते हैं। सो फिलहाल गाइस मैं जाने वाला हूँ अभी, और जाने के पहले मतलब इसको पहन लेते हैं। और गाइस अभी टाइम सुबह के मतलब हो गया 11। सो अभी सुबह नहीं होगा पूरा, मतलब थोड़ा देर में होगा, मतलब शाम ही होने वाले हैं मतलब गाइस। सो अभी जाने वाले मतलब आते आते पूरा शाम हो जाएगा, इसलिए वॉचेस पूरा के वॉचेस पहन लेते हैं। और आज मेरा बंगाईगांव में थोड़ा एक काम है, पूरा जिंदगी का थोड़ा मतलब ऊपर का काम है थोड़ा, जाते जाते बताऊंगा आप सबको। तो पहले इसको पहन लेते हैं, और इसको तो लेना ही पड़ेगा, इसके वगैरह कुछ नहीं है जिंदगी में। सो गाइस बाल को भी थोड़ा अच्छे करके लेते हैं। तो अभी जाने वाले हैं। तो थोड़ा देर आप सब मतलब थोड़ा देर के बाद आप सबको मिलते हूँ। मतलब अभी मैं मानिकपुर पेट्रोल पंप पे जाता हूँ, उसके बाद आप सबको मिलता हूँ। বৰ্তমান হিমালয় সঞ্জীৱ দা বৰ্তমান সঞ্জীৱ দা মই ভাত মানে ভিডিঅ' কৰি আছোঁ, আৰু এতিয়া ভাত খাই আছোঁ। সঞ্জীৱ দা কেনে লাগি আছে? মোবাইলটো ফাইনেলি ঠিক হৈ গ'ল মোৰ। চ' ফাইনেলি ঠিক হৈ গ'ল মোবাইল, ঠিক নহ'ল গাইছ। ত' প্ৰব্লেমটো মানে কি হ'ল, মাদাৰবোৰ্ডটো একদম হৈছে। ত' এইটো কাৰণে একদম মানে মোবাইলটো খাৰাপ হৈ গৈছে। চ' এইটো কাৰণে ধৰক যিটো ভাল কৰোঁ বৰ্তমান, ভাল কৰিলে মানে বহুতখিনি পইচা লাগিব। চ' সেইটো কাৰণে এটা নতুনে লৈ লওক। তো নেক্সট ভিডিওত আপোনালোকে দেখা হ'ব নতুন মানে মোবাইলটো। মানে আৰু কি উপায়টো নাই। তো এতিয়া এনেকৈ খাওঁ, তাৰপিছত ওলাই যাওঁ, তাৰপিছত লগ পাম। তো গাইজ ফাইনেলি আমাৰ খোৱা বোৱা হৈ গ'ল, মানে খোৱা বোৱা কৰি ল'লোঁ ফাইনেলি। আৰু জয়ফল আছে, কেনে লাগিল? মজা লাগে। আজি কি খালি মানে ইয়াতে? আজি কয় দিছে, এটা হ'ল পাৰ, এটা হ'ল গাহৰি। মজা লাগছে নে পুৰা খাই? দুইবিধ খাইছো একেলগত, গাহৰি পাৰ। কোনোবাই খাই নেকি? মই হ'লো বকাহৰিটো কাৰণে খাইছে। তো দেখা পাইছে আমাৰ বকাহৰক, মানে গাহৰিও খাইছে, পাৰো খাইছে। এনেকৈ একেবাৰে খাই নেকি ভাবিছিল, খাই এটা খাই গাহৰি, নহ'লে মানে কি আছিল পাৰটো খাব, কিন্তু দুটাই খাইছে। তামাম বকাহৰি আৰু চাওক এইফালে গাড়ী, অলপ পিছত আমাৰ টিকেটটো পুৰা ফাটি যাব। তো গাইজ বৰ্তমান আছোঁ আমি ভাঙাবাহাৰ, আৰু এইফালে চাওক সেইটো ঝৰ্ণাটো, মানে বহুতে বৰ্তমান গা ধুই আহে, বহুত চৰ্চাত থকা ভাইৰেল ক'ত গ'ল এই গাইজ, ক'ত গ'ল বিচাৰি পোৱা নাই। চ' সেইটো চাওক সেইখিনি তাতে যাই আছোঁ। আৰু চ' এইফালে আমাৰ গৰম লাগছে, খাই পাইছে না মজা এইবাৰ পাৰৰ মাংস খাৱা? একদম মজা পাই গৈছে। চ' পানীখিনি দেখা পাই নাম্বা লগাত পৰছোঁ, কিন্তু জুই জ্বলি আছে গাটো, এনকে জুই জ্বলি আছে। চাচোন চা চলা দাঙি দিছোঁ, জুই জ্বলি আছে। খুৰা খবৰ ভাল? অঁ এনেই অলপ ফুৰিব আহিলোঁ আমিও। চ' গাইজ গম পাইছে পুৰা একদম ধামাকা চলি আছে, মানে গৰমত অৱস্থা বেয়া খুৰা না। চাওক এইফালে, আৰু এইফালে চাওক ডমিনাৰ 400। চ' চাগে বৰষুণ আহিব, পুৰা পানী আহিব পাৰে নেকি? পানী আহিবই। চাওক এইফালে চাওক, এইফালে ৱেডাৰটো পুৰা একদম মজা লাগিছে ৱেডাৰ। বাকী মানে ৱেডাৰটো মজা লাগিছে, কিন্তু পানী আহিব পাৰে। চ' সেইটো কাৰণে আৰু অলপ পিছত আমি ওলাই দিম, মানে ওলাই দিওঁৱে আৰু আমি। চ' এবাৰ তাতে যাব যদি পাৰোঁ যাওঁ। এই তাতে চাওক, এই তাতে দেখিছে। চ' এইফালে SD নাযাওঁ নেকি তাতে? কি কৰোঁ গ'লে, তই যদি অলপ ভিডিঅ'টো অফ কৰাৰ পিছত যদি যাওঁ তেনেহ'লে যাম, আৰু যদি নাযাওঁ নাই হ'ব। ভিডিঅ'টো যেতিয়া অফ কৰিম, যদি যাওঁ তাতে তেনেহ'লে যাম, আৰু ভিডিঅ'টো যদি মানে যদি নাযাওঁ তাতে ভিডিঅ' নকৰোঁ, হ'ব ডাইৰেক্ট ৰাস্তাত। ইয়ে নাচ বল্লে। আৰু চাওক কি বোলে, এইটো কোম্পানীটো কি এৰ'নে এৰক্স কোম্পানী। চাওক ইমান হেলমেট দামী 30,000 প্ৰায়, সেই হেলমেট ই বগৰী গেছত লটকাই দিছে। কি মানুহ এই চাওক, মোৰ 100 টকা এটা তলত থৈ দিছে, সি বগৰী গেছত আলমাৰি থৈ দিছে, ঘৰত ফাঁচি লগাকৈ। সেই ভাল নহয়। এইফালে চাওক কি পুৰা একদম বৰষুণ হৈ গ'ল। এইফালে দি আছে পুৰা বৰষুণ, পুৰা ফুল জিকি গ'ল। চাওক এইফালে অৱস্থা নাই। আৰু এইফালে চাওক বাইকখন। চ' এতিয়া পানী আহি আছে। চ' পানীটো এৰিলে আমি আমাৰ ৰাইডটো মানে ৰাইড নহয়, চ' আমাৰ মানে যাত্ৰাটো আমি সম্পূৰ্ণ কৰিব চেষ্টা কৰিম। তাতে যে ধূলি খাই আহিছোঁ যে, সেইটো পিন্ধি আহিছোঁ, এইবাৰ মল ওলাব। য়েছ আচোন তো নাজানো, পানীত ফিটছে না? ফিটি গেছে, হাত চাত পুৰা ফিটি গেছে যাক। তো বৰ্তমান পুৰা একদম জোৰে জোৰে পানী আহি আছে। তো আৰু কটকৰ কিমান কিলোমিটাৰ আছে আমাৰ?
সৰ্বাব ইয়াৰ পৰা মোটামুটি অলমষ্ট 26 কিলোমিটাৰ। 26 কিলোমিটাৰ আছে ইয়াৰ পৰা আৰু চাই আছোঁ সেইফালে চাওক ডমিনাৰ 400 ইজ ৰেইনিং এইফালে চাওক কি ধুনীয়া পানী টাইম হ'ল বৰ্তমান 3টা